আইতা অ আইতা সাধু কথা এটা কোৱা না নকওঁ যা গুছ কোৱা না আইতা কোৱা ময়ো শুনিম সাধু কথা ক'ব লাগে যদি তহঁতে পঢ়া শুনা কিয় ভালকৈ নকৰ হ'ব আইতা আজিৰ পৰা আমি ভালদৰে পঢ়া শুনা কৰিম এতিয়া তুমি সাধু কথা কোৱা কৰিবিতো কৰিম আইতা কৰিম সঁচাই কৈছনে সঁচাকে কৈছো ঠিক আছে তেন্তে তহঁতক আজি মই এটা সঁচা কাহিনী কম এসময়ত আমাৰ গাঁৱত ঐ এইটো আমাৰ গাঁৱৰ প্ৰিয়া নহয়নে তাই এতিয়া প্ৰিয়া হয় নাই তাই পাগলী হৈছে কি ক এইবোৰ বহুত কথা পিছত কম দে মাৰ এইটো ঐ পাগলী তইনো মোৰ গাড়ীৰ আগতহে পৰিব পালিনে চাওঁ আঁতৰ চে ৰাতিপুৱাই পুৱা যে কাৰ মুখখন দেখিব লগাত পৰিলোঁ হ'ব এতিয়া ব'ল ঐ বিয়ালৈ বেছি দিন নাই আৰু তোৰ পিছে যা যোগাৰ হ'লনে নাই তোৰ কিহৰনো যা যোগাৰ সেইবোৰ কৰিবলৈ দেউতা আছে নহয় আমাৰনো আৰু কি বিন্দাছ লাইফ এনজয় কৰ অ আইতা তাইক সকলোৱে পাগলী বুলি কিয় কয় আচলতে তাই পাগলী নাছিল তাইৰো এখন ধুনীয়া পৃথিৱী আছিল য'ত উমলি আছিল তাই আৰু তাইৰ ৰাজকুমাৰ তই ৰচোন এনেকৈ শিল দলিয়াই নাথাকিবি দলিয়ামে কি কৰিবি এয়া চাচোন মাছো ধৰিব লৈছিলে মইহে তাৰ কাৰণে ৰৈ থাকিব লাগে তাৰ মোৰ কেনে সময় নাই এনে কি বৰ বৰ কথা তাৰ
সি বোলে মোক ভাল পায় ৰটো পৰিলে নেকি মা চাও ক'ত দুখ পালি এতিয়াবোৰ মৰম দেখাবলৈ আহিছে নালাগে যা তই তোৰ সেই পৰশিটাতে লাগি থাক তই মোক ইমানেই ভাল পাৱ বহুত তই চাগে মোক পাগল কৰি হেৰিবি নমা এতিয়া কোনোবাই দেখিব কাইলৈ সোনকালে আহিবি মন্দিৰ যাব লাগিব হ'ব দে ভগৱানৰ ওচৰত কি বিচাৰিলি কিনো বিচাৰিম আৰু আমাৰ ভাল পাবোৰ সদায় এনেদৰে থাকক তই অকণমান ৰৈ দে চাইকেলখন লৈ আহোঁ শুনচোন তোৰ হাত দুখন জেতুকা ৰঙে বৰকৈ খুৱাইছে অ' তই মোক ইমানেই ভাল পাৱ বহুত আমাৰ ভাল পাবোৰ সদায় এনেদৰে থাকক
ৰিয়া হ'লনে তোমাৰ হ'ল গৈছো ইমান দেৰি কৰা নাই এই দুপৰীয়াখন মন্দিৰত যাবা নেকি বলা বলা ব'লা শুনাচোন এই কিবা এটা দিয়াচোন এই পাগলীবোৰৰ কাৰণে এতিয়া মন্দিৰতো আহিব নোৱাৰি বাদ দিয়া এইবোৰক দিবলৈ নাই আহা যে কাৰ মুখখন দেখিব লগাত পৰিলোঁ এই পাগলীবোৰৰ কাৰণে এতিয়া মন্দিৰতো আহিব নোৱাৰে বাদ দিয়া এইবোৰক দিবলৈ নাই আহা মানৱতা মুখা পিন্ধা ভদ্ৰ সমাজৰ ই এক প্ৰিয় শব্দ কিন্তু আমাৰ অজানিতেই যেন হেৰাব লৈছে মানৱতাৰ সংজ্ঞা বাস্তৱত যেন ব্যস্ত পৃথিৱীৰ ই মাথো ধূলিকণা আহকচোন আমি সকলোৱে মিলি বিচাৰোঁ হেৰাই যোৱা মানৱতা আৰম্ভ কৰোঁ এক নতুন যাত্ৰা য'ত থাকিব মাথো মৰম ভালপোৱা বিশ্বাস আৰু মানৱতা